एवरीवन नमस्कार मैं निशु और आज ये ब्लॉग बुली मैं आपनालोकर ओसरत अना नाय आज मैं किछुमान कथा आपनालोकर लगत पातिबले आहिसु जदि आपनालोक इंटरेस्टेड নহয় देन प्लीज स्किप करिब पारे मोर कोनो प्रॉब्लम नाय किंतु आज जदि मैं ये भिडिओটো नबनालो হয় तेंते मोर निजर बेया लागि থাকিলে हेतेन जे मैं एटु विषय किय कथा नापातिलो कियनो एनुका बहुत स्वाली मोर चाय आछे मोक सदाय मेसेज करे कमेंट करे मोर हेखिनि स्वालीर लगत किछुमान कथा शेयर करब आছিলে सो मैं हेकारणे भिडिओটো बनाइछु आरो जदि आज जदि मैं भिडिओটো बनवात रखि गलो हेतेन तेंते मैं भाबिलो हेतेन जे किय नकलो किय नापातिलो कमेनो जदि आमी ट्राई करू आमार लाइफत बहुत चेंजेस आहिब पारे ता कथा आपनालोके जाने जे सोशल मीडियात किमान बेसी पावर आछे আজি ৰাতিপুৱা শুই উঠিয়ে মই আপোনালোকৰ ওচৰত এটা কাৰণতে বহিছো মই ফ্ৰেছো হোৱা নাই এতিয়ালৈকে মই জাস্ট টি-শাৰ্টটো হলাই আপোনালোকৰ ওচৰত বহি এই ভিডিওটো শুট কৰি আছো কিয়নো মই ৰাতিপুৱা শুই উঠি ফোনটো চাইছো আৰু কালি পৰখিৰ পৰা যিখিনি নিউজ পাই আছো মই মেন্টালি ইমানেই ডিস্টার্ব হৈ আছো আপোনালোকেতো দেখিলে নিৰ্ভয়া কেছ যোনটো দিল্লীত হৈছিলে हे केसটো হোৱাৰ পাছত ইমান দিন লাগিলে তাই পেৰেন্টছক ইনসাফ দিয়াবৰ কাৰণে हे केसটো हे বস্তুটো हे ক্ৰাইমটোৱে কিমান দুখৰ কিমান ভয়ানক আছিল হেতু আপোনালোকে জানে তাৰ পাছত এনেকুৱা এটা কেস আকৌ হ'ব বুলি ৰেপ হৈয়ে থাকে আমাৰ ইণ্ডিয়াত ৰেপ এটা পাছত এটা হৈয়ে থাকে কিন্তু हेतु क्राइम जितु क्राइम आছিলে हे क्राइमটো सेम एक्जेक्ट एके क्राइम कलकातात হৈছে আৰু মোৰ বিশ্বাস কৰিব পৰা নাই যে हे ছোৱালীজনীৰ লগত ইমান বেয়া কে টৰ্চাৰ কৰি ছোৱালীজনীক মাৰ্ডাৰ কৰিছে আৰু এটা মাৰ্ডাৰ কৰা বুলিও নহয় हे টৰ্চাৰ কৰিছে কিন্তু এটা বডি লগত ৰেপ কৰিছে মানে কেনেকুৱা মানুহ হ'ব লাগিব মানুহ বুলি নহয় হেতু জানোৱাৰ বুলি মই কিমান ডাঙৰ এটা হেৱান হ'ব লাগিব যে এটা বডি লগত ৰেপ কৰিছে আৰু সেই বস্তুটো পা ওলাই আহিব পৰাই নাছিলো আকৌ আমাৰ অসমত ৰেপ এটা ৰেপিডো ড্ৰাইভাৰে এজনী ছোৱালী কামাখ্যা নিচিনা এটা পবিত্ৰ জেগা ওচৰতে ৰেপ কৰিছে তেন্তে আমি কোট সেফ আছো কোনো উইমেন কোটোৱে সেফ নাই আজি যদি আমি উলাই যাও আমি ভয়ে ভয়ে উলাই যাব লাগিব আমাৰ মা ঘৰত চিন্তা থাকিব মা কবাত উলাই গলে আমি চিন্তাত থাকিব লাগিব বা বো বেটি হৰু মাইনা যদিও সেফ নহয় কোনো সেফ নহয় আইতা গৰাকী আমাৰ এজ ডাজন্ট মেটাৰ মানে ৰেপ কৰিবলে আজি এজনী প্ৰেগনেন্ট উইমেনৰ লগতো ৰেপ হ'ব আজি হৰু জন্ম হোৱা বেবি এটা লগতো ৰেপ হ'ব পাৰে aged 85 75 এনেকুৱা মানুহৰ লগতো ৰেপ হ'ব পাৰে আৰু আমিতো একোৱে নহয় আজি মানুহে কয় যে কাপোৰ এনেকুৱা পিনিলে এনেকুৱা হয় কাপোৰৰ কথা নহয় আজি আমি পিনিছো নিজৰ লৰাক আপোনালোকে শিকাওক হেতু বস্তু হৰুৰ পৰাই মানুহে শিকাব লাগে যে কোনবা সুতি কাপোৰ পিনিলে কোবাত কিবা ভিজিবল হৈ থাকিলে যে ৰেপ হ'ব এটো কথা নহয় আজি ঢাকি থোৱা মানুহৰ কিয় ৰেপ হয় তেন্তে ৰেপ কৰিবলে মানুহক একো মানে হেতি একো ভাবি নাথাকে হেতি জানোৱাৰ হেৱান হয় আমি যদি ছোৱালী বিলাক সেফ নহয় আমি উইমেন্স বিলাক যদি সেফ নহয় দেন কিবা মানে কোটো এনেকুৱা মানে মাথাটো ইমানে বেছিকে মানে ডিস্টার্ব হৈ গৈ আছে যে এতিয়া মানে কোবাত যাবলেও আমি 100 বাৰ ভাবিব লাগিব যে যাওনে নাই মানুহ এটা লগত ৰেপিডত উঠিবৰ কাৰণে আমি ভাবিব লাগিব যে উঠুনে নাই লৰা এটা লগত কোবাত গাড়ীত যাবলৈ আমি ভাবিব লাগিব অকলে যে যাওনে নাই আজিকালি কাকুৱে বিশ্বাস কৰিব নোৱাৰিছো নেনেকে মানে গুটে আৰু এটা সবতকে বেয়া একো এক ক্রাইম টুৰ একো ল এতিয়ালৈকে নাই ডাইৰেক্ট হেং কিয় নকৰে নহলে পাব্লিকত কিয় দি নিদিয়ে যে জি কৰক কৰ ইয়াৰ লগত যেনেকে টৰ্চাৰ কৰিলে তেনেকে সেম টৰ্চাৰ কিয় দিয়া নাই আজিলৈকে আমাৰ ইণ্ডিয়া
যদি এনেকুৱা ছুট যদি এনেকুৱা ৰাইটছ যদি আমাক যদি দিলেহেঁতেন পাব্লিকত যদি দিলেহেঁতেন আজি মই কৈছো বা আজি মোৰ জেগাত বেলেগ কোনোবা হোৱা হ'লেও ক'লেহেঁতেন যে এনেকুৱা ৰেপ কেতিয়াও আমাৰ ইণ্ডিয়াত নহয় যদি লগালগ সেই বস্তুটো যদি ইনভেষ্ট কৰাৰ পাছত যদি গম পায় যে এইটোৱে কালপ্ৰিট হয় আৰু যদি পাব্লিকক দি দিয়ে যে যি কৰক কৰ তেতিয়া যদি সেইটো টৰ্চাৰ দি যেনেকৈ দিছিলে সেইটো টৰ্চাৰ চেম টৰ্চাৰ যদি তাক দি কিনি তাক মাৰিলেহেঁতেন তেতিয়া এই ৰেপ আমাৰ ইণ্ডিয়াত নহ'লেহেঁতেন আজি এনেকুৱা একো ল নাই কাৰণে এটাৰ পাছত এটা ৰেপ হৈ আছে আমাৰ ইণ্ডিয়াত আমাৰ অসমত হৈ আছে সবতকে বেছি দুখ লাগে এইটো বস্তুত যে পইচা থাকিলে ডাঙৰ ডাঙৰ ক্ৰাইম লুকাই যায় ভাল ভাল পলিটিচিয়ান এইবিলাক মানুহ সোমাই যায় কেছটো ঢাকিবৰ কাৰণে মানে সেই বস্তুটোৱে বেয়া লাগে আজি ভোট বিচাৰি তহঁতি আহি যাও মুখখন উঠাই যে এইটো কৰিম দেন আজিলৈকে উইমেনৰ ওপৰত হোৱা ৰেপবিলাক আপোনালোকে কিয় ৰখাব পৰা নাই আজি আমি কিয় নিজৰ জেগাত নিজৰ এটা ইণ্ডিয়াত নিজৰ অসমখনত আমি কিয় সেফ নহয় আমি কিয় ওলাই যাব নোৱাৰো আমি কিয় ৰাতি ঘূৰিব নোৱাৰো আমি কিয় নিজৰ মনৰ ইচ্ছাৰ একো এটা জেগাত ফুৰিব নোৱাৰো কিয় আমি সেফ নহয় আজি কিবা এটা কেছ হ'ব আপোনালোকে পইচা ঢালিব কেছ বন্ধ এতিয়া এই ক্ৰাইমটোৰ জাষ্টিছ কোনোবাই পাবনে কলকাতাত হোৱা এজনী ডক্টৰ মানে এজনী ডক্টৰে যোনে আমাৰ লাইফ বচায় তেনেকুৱা এজনী ইমান কষ্টৰে মাক দেউতাকে পঢ়াই মেলি ডক্টৰ বনাইছে আৰু নিজৰ ৱৰ্ক প্লেচতে তাই লগত ৰেপ হৈছে তাই নিজৰ ৱৰ্ক প্লেচতো সেফ নহয় কিমান বেয়াকে তাইক টৰ্চাৰ কৰি তাইক মাৰিছে কিমান বেয়াকে তাইৰ লগত ৰেপ হৈছে আজি ৰেপিডো আমাৰ অসমতো ৰেপিডোত কামাখ্যা নিচিনা জেগা ওচৰত ৰেপ কৰিছে মানে কিমান দুখৰ কথা কিমান বেয়া হৈ গ'ল আমাৰ দেশখন কিমান বেছি বেয়া হৈ গ'ল ইমানেই বেছি বেয়া লাগি আছে এই দুদিন তিনিদিনৰ পৰা মানে মই যদি এটা কথা ভাবিছো আমি যিমান পাৰো এইটো বিষয়ে আমি কথা পাতিব লাগে কিয়নো আজি যদি আমি ৰখি যাও আমি যদি কথা নাপাতো এইটো বিষয়ে এনেকুৱা ৰেপ হৈ থাকিব এটা পাছত এটা আজি তাহাঁতৰ হৈছে কি ঠিক কালি মোৰ চান্স আছে কি ঠিক কালি মোৰ জেগাত বেলেগ কাৰোবাৰ চান্স আমি যদি এতিয়া এইবিলাক বস্তু ডিছকাছ নকৰো তেন্তে এইখিনি বস্তু আমাৰ লগত হ'ব বুলি আমি ৰেডি হৈ থাকিব লাগিব যে এইটো বস্তু এইটো ৰেপ আমি নেক্সট আমি হয় এইটো বস্তু আমি মেণ্টেলি প্ৰিপেয়াৰ থাকিব লাগিব যদি আমি এইটো বিষয়ে এতিয়া মাত নিদিও আজি মই বহুতে সৰু ক্ৰিয়েটৰ হয় কিন্তু মই এইটো ভাবো যে সৰু ক্ৰিয়েটৰেও যদি এইখিনি বিষয় ভিডিঅ' এটা বনায় বহুতে বেছি হেল্প হ'ব কিয়নো আজি যদি আমি মনে মনে থাকো আমাৰ গোটেই লাইফ এনেকৈ গুচি যাব এটাৰ পাছত এটা নিউজ আমি এইবিলাকে শুনিবলৈ পাম চ' ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ এইটো বিষয়ে কথা পাতক প্লিজ কৈছোঁ এতিয়া যদি আমি ৰখি যাওঁ আমি কৈছোঁ নহয় আমাৰ বহুত প্ৰব্লেম হ'ব আৰু মোৰ ব্লগ যোনে চাই মোক যোনে মৰম কৰে সেইবিলাক ছোৱালীক মই কৈছোঁ প্লিজ ছেফ থাকিবা য'তো যোৱা ভালকৈ যাবা সাৱধান হৈ যাবা আৰু হাতত যাতে বেগত যাতে কিবা না কিবা বস্তু এটা ৰাখিবাই যাতে ঠিক নাই কোনো ঠিক নাই আজিৰ দিনত কেতিয়া কি হৈ যাব সময় কোনো ঠিক নাই সেইকাৰণে নিজৰ বেগত কিবা বস্তু এটা কেৰি কৰিবাই আৰু পাৰিলে যদি একো নিড নাই যে সেই জেগাটোত যাব নালাগে এতিয়া নগলেও হ'ব তেন্তে নাযাবাই কিয়নো সঁচাকৈ কৈছোঁ আজিকালি টাইমটো বহুত বেছি বেয়া হৈ গ'ল আৰু যদি যোৱাও পাৰিলে প্লিজ মা দেউতাৰ লগতে যাবা য'তো যোৱা মা দেউতাক লগত লৈ যাবা কিয়নো এইটো বস্তু ক'বলৈ মন নাই কিন্তু আমি ছেফ নহয় আমাৰ যেতিয়ালৈকে ক্ৰাইমটোৰ একো এটা ভাল ল একো এটা পাছ নহয় তেতিয়ালৈকে আমি ছেফ নহয় সেইকাৰণে পাৰিলে ক'তো নাযাবা আৰু গ'লেও প্লিজ কৈছোঁ নিজক চাবা সাৱধান হৈ যাবা কাকো বিশ্বাস নকৰিবা কাৰো লগত নাযাবা যদি কয় যে ব'লা
ক'তোৱে নাযাবা, ক'তোৱে আমি ছেফ নহয়, ক'তোৱে ছেফ নহয়। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, মই তোমালোকক এইখিনি বস্তুৱে ক'বলৈ আছিলে আৰু বুজাব আছিলে। আৰু আজি এই ভিডিঅ'টো তোমালোকে লাইক নিদিলেও নাই, কমেণ্ট নিদিলেও নাই, বাট প্লিজ কৈছোঁ শ্বেয়াৰ এটা কৰিবা, যাতে এই ভিডিঅ'টো বহুত মানুহে পাওক আৰু বহুত ছোৱালীৰ নিড আছে যোনে এইখিনি বস্তু বুজিব লাগে, জানিব লাগে। আৰু পাৰিলে তোমালোকেও এনেকুৱা কিছুমান বস্তু শ্বেয়াৰ কৰা যিটো বস্তুৰ পৰা আমাৰ হেল্প হয়, কিয়নো তোমালোকৰ ঘৰতো চাগে আছে মা ভণ্টি বা বহুত এনেকুৱা মানুহ, মানে আজি যদি আমি এইখিনি বস্তু নাপাতো দেন এইখিনি ইয়াতে ৰখি যাব, একোৱে জাষ্টিচ কোনেও নাপাব। সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ যাতে তোমালোকেও এনেকুৱা এটা ভিডিঅ' বনাই দিয়া, যাতে ছ'চিয়েল মিডিয়াটো খুলিলে যাতে এইবিলাক ভিডিঅ'ই যাতে শ্বেয়াৰ হয়, এইখিনি বস্তুৱে যাতে আহে।